হয়, আজি আমাৰ মদিবাৰী প্ৰাইমাৰী, আমাৰ মদিবাৰী সমষ্টিৰ অন্তৰ্গত যি মদিবাৰী প্ৰাইমাৰী, আমাৰ মদিবাৰী প্ৰাইমাৰীটো এটা খুব লেখন ল'বলগীয়া প্ৰাইমাৰী আমাৰ মদিবাৰী সমষ্টিৰ কাৰণে। আৰু আজি প্ৰাইমাৰী এটা যোগদান কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছিলে। আৰু এই যোগদান কাৰ্যসূচীত প্ৰায় আজি বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰায় ৩০০ৰো অধিক লোক আহি আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পাই তেওঁলোকে আমাৰ দলত যোগদান কৰিলে। আৰু আমাৰ মদিবাৰী মণ্ডল বিজেপিৰ সভানেত্ৰী নলনী ডেকা বাইদেউ আজি আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই তেওঁ আমাৰ দলত ফৰ্মেলি জইন কৰিলে। আৰু যথেষ্ট সংখ্যক জিএছপি দলৰ কাৰ্যকৰ্তা তেওঁলোকে আমাৰ দলত যোগদান কৰিলে। বিপিএফৰ কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰিলে। আৰু আমাৰ বিজেপি দলৰ বিভিন্ন বিষয়ত থকা কিছু বিষয়ববীয়াও আজি এই কাৰ্যসূচীতে তেওঁলোকে যোগদান কৰিলে। আৰু সকলোকে মই মদিবাৰী ব্লক সমিতিৰ সভাপতি হৈ মই সকলোকে আমাৰ ইউপিপিএল ফেমিলিত সকলোকে স্বাগতম জনাইছো আৰু ধন্যবাদ যাচিছো। ৩০০তকৈ অধিক লোক আজি আমাৰ দলত যোগদান কৰিছে। বিশেষকৈ মই দেখা পাইছো ইয়াতে বিজেপিৰ পৰা লোকে আহি আপোনালোকৰ দলত যোগদান কৰিছে। বিজেপিটো মহাভংগ হৈছিল কিমান? হয়, এতিয়া বিজেপি বুলি নহয়, প্ৰতিটো ৰাজনীতি দলৰ পৰা আহি একমাত্ৰ মদিবাৰী আমাৰ সমষ্টিত একমাত্ৰ এটাই দল আছে যিটো দলত প্ৰতিটো ৰাজনৈতিক দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে। বিশেষকৈ বিজেপিৰ পৰা আহিছে, বিপিএফৰ পৰা আহিছে, জিএছপিৰ পৰা আহিছে, এজিপিৰ পৰা আহিছে, কংগ্ৰেছৰ পৰা আহিছে। কোনোবা আগত নিৰ্দলীয়ভাৱে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ব্যক্তিও আমাৰ লগত যোগদান কৰিছে। আৰু প্ৰতিটো ৰাজনৈতিক দলৰ পৰা আহি আমাৰ দলত যোগদান কৰাটো এটা আমাৰ ইউপিপিএল দলৰ কাৰণে এটা সফল লক্ষণ। আৰু আপুনি যিটো প্ৰশ্ন সুধিছে যে বিজেপিৰ প্ৰতি মোহভংগ হৈছে নেকি, সেই কথাটো বিশেষ আমি সেই কথাটো নিশ্চয় কোৱাটো অকণমান অসুবিধা। কাৰণ তেওঁলোকে যিহেতুকে ইচ্ছাকৃতভাৱে আমাৰ দলত আহি যোগদান কৰিছে আৰু তেওঁলোকে কি ভাবি আহিছে এই কথাটো আমি বিশেষ ক'বলৈ নাযাওঁ। কিন্তু আমি এটা কথা ক'বলৈ লাগিব, তেওঁলোকে উপজাচি আহি আমাৰ দলত যোগদান কৰিছে আৰু সেইটো আমাৰ দলৰ কাৰণে খুব এটা ভাল সংবাদ বুলি আমি ক'ব লাগিব। আৰু এইবাৰ যি 2025 চনৰ বিটিআৰৰ নিৰ্বাচন হ'ব, মদিবাৰী সমষ্টিটোত ইউপিপিএল দলে আমি জয় কৰিব পাৰিম, সেইটো নিশ্চিত। খুব ধুনীয়া সঁহাৰি। আৰু আপোনালোকে আজি প্ৰাইমাৰীৰ মিটিংখনতে দেখিলে যে প্ৰায় ইয়াতে আমাৰ 2000ৰ ওচৰত আমাৰ আজি ইয়াতে সমাগম হৈছে। আৰু এটা প্ৰাইমাৰীত 2000 সমাগম হোৱা মানে এইটো এটা খুব ডাঙৰ এটা বিষয়। কাৰণ খুব এটা সুন্দৰ সবল স্থিতিত থাকিলে তেনেকুৱা 2000 জন ব্যক্তি আহি মানে এটা প্ৰাইমাৰীৰ মিটিঙত সমাগম হয়। আৰু 200তকৈ ওপৰত 200-300তকৈ ওপৰত যিটো আমাৰ জইনিং হ'ল, সেইটো এটা আমাৰ দলটোৰ কাৰণে, এইটো প্ৰাইমাৰীৰ কাৰণে এটা খুব ভাল লক্ষণ। আৰু এটা দলৰ স্থিতি ভাল থকাৰ কাৰণে এইখিনি সক্ষম হৈছে। আপোনালোকৰ দলীয় শক্তি বৃদ্ধি কৰাৰ কাৰণে কি কি কৌশল আগবাঢ়ি যাব? আমাৰ দলীয় শক্তি বৃদ্ধি কৰাৰ কাৰণে আমাৰ যথেষ্টখিনি আমাৰ প্লেনিং আছে। আৰু সেই প্লেনিংখিনি আমি মিডিয়াত নিশ্চয় নকম, কাৰণ সকলো দললৈ নিজৰ নিজৰ ষ্ট্ৰেটেজিবিলাক থাকে। আমাৰ দলৰো ষ্ট্ৰেটেজিবিলাক আছে। আৰু আমাৰ যিটো কৰ্ম, সেই কৰ্মটো আপোনালোকে নিশ্চয় দেখিছে, ৰাইজে দেখিছে। আৰু প্ৰত্যেকজন ৰাইজে মদিবাৰী সমষ্টিবাসী ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। আৰু মদিবাৰী সমষ্টিত এইবাৰ অনাগত যি আহি থকা আমাৰ নিৰ্বাচন ইউপিপিএলক মেণ্ডেট দিব বুলি আমাক ৰাইজে জনাইছে। আজি আমাৰ মদিবাৰী ব্লক কমিটিৰ উদ্যোগত মদিবাৰী প্ৰাইমাৰী কমিটিত এটা জইনিং কাৰ্যসূচী আছিলে। আৰু সেই জইনিং কাৰ্যসূচীৰ লগতে আমাৰ এটা জনসমাগম মানে মাছ গেদাৰিং আছিলে। তাতে আমি 2000 মান টাৰ্গেট কৰিছিলোঁ, কিন্তু দেখা পালোঁ যে 3000 চাইত অধিক মহিলা পুৰুষসকলে ইয়াতে আমাৰ জনসমাগমত তেখেতসকলে ভাগ ল'লে। আৰু যিহেতু আমাৰ লিষ্ট আহিছিলে 500 চাইত অধিক নতুন জইনিং এই আমাৰ ইয়াতে জইনিং হ'ল। তাৰে মাজত লক্ষণীয় কথাটো হ'ল আমাৰ মদিবাৰী মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী বাইদেউ নলনী ডেকা, তেখেতো মানে ইয়াতে যোগদান হৈছে। লগতে এক সময়ৰ কংগ্ৰেছী নেতা বৰ্তমান বিজেপিৰ যুৱ নেতা নৰেশ্বৰ বড়ো, তেখেতো আমাৰ ইউপিপিএল দলত যোগদান হৈছে। আৰু এই যোগদানৰ প্ৰক্ৰিয়া মানে লিংকটো আমাৰ এই সময়ৰ গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় পাব্লিচিটি ছেক্ৰেটাৰী গৌতম শৰ্মাৰ নেতৃত্বত হৈছে। লগতে মোৰ লগত আৰু আমাৰ প্ৰাক্তন বিজেপি মণ্ডল প্ৰেচিডেণ্ট ৰমেশ হাজৰিকা ডাঙৰীয়া, তেখেতৰ লগত যিহেতু লিংক আমাৰ আছিলে আৰু তেখেতৰ নেতৃত্বত এই আজি প্ৰগ্ৰামটো সফল হৈছে। আগন্তুক দিনত ছেপ্টেম্বৰত যেতিয়া আমাৰ বিটিআৰৰ নিৰ্বাচন হয়, তাতে আমি মদিবাৰী সমষ্টি এইবাৰ সফল হ'ম। যোৱাবাৰ কিবা এটা কাৰণত অপপ্ৰচাৰৰ কাৰণত কিছু আমি ভিক্টিম হৈছিলোঁ আৰু আমি 1500 ভোটত আমি হাৰ মানিবলগীয়া হৈছিল। আজিৰ দিনত দেখা পাইছে
ইয়াতে 3000 চাইত অধিক জনসমাগম হোৱা মানে আমি 3000 into 2 মানে ইয়াতে আমি 6000 নহলেও আমি 4000 এবভ আমি ইয়াতে ভোট পাবলৈ সক্ষম হ'ম মদিবাৰী প্ৰাইমাৰীত। তো সেনেকুৱা আমাৰ অহা 27 তাৰিখ ভকতপাৰা মৰা বেগাপাৰত এটা আৰু জনসমাগম আছে, তাতেও আমাৰ 3000 চাইত অধিক মানে সমাগম হ'ব। আৰু সেই এনেকুৱা মদিবাৰী আমাৰ UPPL দিনে দিনে আমাৰ শক্তি বৃদ্ধি হৈ আছে। আজিলৈকে 2023 চনৰ 18 আগষ্টত যেটো আমি 1360 জন মহিলাক আমি যোগদান কৰিছিলো, আজিলৈকে আমাৰ 10,000ৰ ওপৰত যোগদান কাৰ্যসূচী হ'ল। তো গতিকে আমি ক'ব পাৰো যে এইবাৰ এই বিলিত সেপ্টেম্বৰ মাহত ইলেকশন যেতিয়াই নহয় কিয় মদিবাৰী সমষ্টিত UPPL জয় কৰাটো নিশ্চিত। কিছুদিন পূৰ্বে কিন্তু শ্ৰেণী বিভাজন কৰাটো বিজেপিৰ এটা কিবা হয়, কূটনীতিক হয়, তেখেতসকলে এটা ৰাজনৈতিক এজেণ্ডা হয়। আমি হিন্দু মুছলিম কৰাটো দেখা পাইছো, হিন্দু শিখ কৰাটো দেখা পাইছো, হিন্দু খ্ৰীষ্টান কৰাটো দেখা পাইছো, কিন্তু মূল সুতিটো কি আমাৰ ভাৰতবৰ্ষ মানে ইন্টিগ্ৰিটি হ'ব লাগে, অখণ্ডতা হ'ব লাগে। আমাৰ মাজত কোনো শ্ৰেণী বিভাজন, আমাৰ মাজত কোনো জাতি জনগোষ্ঠীৰ মাজত কোনো ভেদাভেদি হ'ব নালাগে। মই তাকে কৈ আছো, যিহেতু বিটিআৰ বুলি নহয়, ভাৰত শ্ৰেণী বিভাজন বা প্ৰথম দ্বিতীয় নাগৰিকৰ অধিকাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ। BTC 2003 চনত যেতিয়া 6 শিডিউল হৈছিল, তাতেই কিন্তু নাগৰিকত্ব দিয়া অধিকাৰ বা শ্ৰেণী বিভাজনৰ অধিকাৰ BTCৰ হাতত নাই। যদি কৰিব লাগে তেখেতসকলে আমাক পাৱাৰটো দিব লাগিব পাৰ্লিয়ামেণ্টত বিল পাছ কৰি পিনি। এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে জনপ্ৰিয় বা জননেতা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কাৰণত আমাৰ কলাইগাঁৱত আহি পিনি তেখেতে এনেকা বক্তব্য ৰাখিলে আমি নাজানো। আমি এতিয়া বিটিআৰত UPPL দলে আমি হিসাব কৰি পালো আমাৰ বিটিআৰত 26টা জাতি জনগোষ্ঠী আছে। এই 26টা জাতি জনগোষ্ঠীক আমি কেনেকৈ একে সম অধিকাৰ সমমৰ্যাদাৰে জীয়াই থকাৰ যে ব্যৱস্থা আমি কৰিবলৈ সক্ষম হৈছো, এইটো অকল প্ৰমোদ বড়োহে জানে। এতিয়া আমাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ বডৌকা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো মন্ত্ৰ লিভ এণ্ড লেট লিভ, জীয়ক আৰু জীয়াই থাকিবলৈ দিয়ক। ইয়াতে বড়ো মানুহ জীয়াই থাকিব লাগিব, ইয়াতে মুছলমানো জীয়াই থাকিব লাগিব, ইয়াতে হিন্দু বাঙালীও জীয়াই থাকিব লাগিব, ইয়াতে অসমীয়াও জীয়াই থাকিব লাগিব, বড়ো ৰাভা গাৰো মানে 26টা জাতি জনগোষ্ঠী ইয়াতে সমমৰ্যাদাৰে জীয়াই থাকিব লাগিব। সেইটো UPPLৰ একমাত্ৰ মূল উদ্দেশ্য। প্ৰথম শ্ৰেণীৰ নাগৰিক মানে কোনো প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী বুলি নাই। হয়, ভাৰত চৰকাৰৰ এটা আছে ৰিজাৰ্ভেশ্যন চিষ্টেম, সেইটো হ'ল আমি ST ৰিজাৰ্ভত আছো, SC ৰিজাৰ্ভত আছে, OBC মাইনৰিটি দলিত এনেকুৱা আছে। তেনেহলে ক'ব গ'লে আমি দ্বিতীয় শ্ৰেণীৰ ক'ব গ'লে, কাৰণ আমি ST মানুহ। 6 শিডিউল মানে কি স্পেচিয়েল ফৰ ST, আমিহে দ্বিতীয় শ্ৰেণীত আছো। দ্বিতীয় শ্ৰেণীৰ নাগৰিকক মানে অধিকাৰ দিবৰ কাৰণে 6 শিডিউল ইয়াতে সমান। তো গতিকে আগন্তুক মানে আজিকালি মানুহবিলাকে এনেকা অপপ্ৰচাৰ বিচাৰ নকৰে, মানে বিশ্বাস নকৰে। তেখেতসকলে নতুন নতুন ইনোভেটিভ চিন্তা চৰ্চাবিলাক কৰি থাকে। ইয়াৰ কাৰণে প্ৰমোদ বড়োই যিটো 26টা জাতি জনগোষ্ঠীৰ সমমিল মানে মিলা প্ৰীতিৰ কথাটো কৈছে, ক'তবা নহয় ক'তবা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে 26টা জাতি জনগোষ্ঠীক আমি একেলগে বিটিআৰত মানে সমমৰ্যাদা দিম বুলি তেখেতো ক'ব লগা বাধ্য হ'ল।